নগৰৰ পৰা আমি অগন্দা বিচলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি শ্বৰ্টকাট ৰাস্তাই গৈ আছোঁ। গোৱাৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ আমি এতিয়া। গোৱাৰ এইবোৰ গাঁও হয়, গাঁৱত চাওক ইমান সুন্দৰকৈ থাকে মানুহবোৰে, ৰাস্তা ক্লিন। উদাৰত গৈ আছে দুইটাই, প্ৰিন্সিপাল ছাৰ ড্ৰাইভিঙত আছে। গোৱাৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ এতিয়া আমি। আহি থাকোঁতে ৰাস্তাত ছাৰৰ তামাম ভোক লাগিলে। এই দেখো सुबह सुबह खाना खा रहा है। इधर देख। আগন্দা বীচ গৈ আছোঁ, মবৰৰ পৰা আগন্দা বীচ। মবৰৰ পৰা অলমষ্ট 40 কিলোমিটাৰ। আমি বাই ৰোড গৈ আছোঁ স্কুটিৰে। একদম ধুনীয়া ৰাস্তা, পাহাৰীয়া অকণমান আৰু একদম গছ গছনি, নাৰিকলৰ গছ, আৰু মাজে মাজে স্কুটি চলাই গৈ আছোঁ দুইজনে। আমি বেছি দূৰ নাই আৰু 10 কিলোমিটাৰৰ পিছত আমি আগন্দা বীচ পাম। বৰ ধুনীয়া আগন্দা বীচ চাবলৈ গৈ আছোঁ এতিয়া। বীচৰ গলিটোত সোমাইছোঁ আমি এতিয়া। অকণমান গ'লে আমি বীচখন সোমাম আৰু ইয়াত ধেৰ হোটেলছ আৰু ৰিজৰ্ট দেখিবলৈ পাব। ফাইনেলি আমি পাই গ'লোহি আগন্দা বীচ। এয়া চাওক সুন্দৰ পৰিৱেশ। ইয়াত আমি আহিছোঁ এতিয়া আগন্দা চি বীচ। আগন্দা চি বীচ আপোনাৰ চাউথ গোৱাৰ এটা এনেকুৱা টুৰিষ্ট ডেষ্টিনেশ্যন, য'ত মানে কি আপুনি মবৰৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ আহিলে, বাহিৰত আহিলে আপোনালোকে এই স্পটটো পাব। এই স্পটটো সাধাৰণতে বেছিভাগ ফৰেনাৰ্ছ থাকে আৰু ইয়াত মানে এণ্টাৰটেইনমেণ্টৰ বহুত কিবা কিবি আছে। আপোনালোকে দেখিব ইয়াত মই দেখাই দিব এইবোৰ ৰিজৰ্টবিলাক আছে ধুনীয়া। আৰু ইয়াৰ বীচখন অকণমান ইউনিক বীচ হয়। ইয়াৰ বীচখন আপুনি চাওক, এইফালে শিল আছে, এইফালে চাওক আপোনালোকে শিল আছে, মাজত শিল আছে। আৰু বীচখন বিৰাট চাফা, মানে একদম মিহি মিহি বালি, হোৱাইট চেণ্ড আছে ইয়াত বেছিকেলি। আৰু ইয়াত ৰাতিৰ লাইফটো বেছি ভাল লাগে, নাইট লাইফটো ইয়াৰ সাংঘাতিক ধৰণৰ মজাদাৰ। ইয়াত আপোনালোকে আহিব পাৰে চাউথ গোৱাত আহিলে। নৰ্থ গোৱাত বহুত ক্লাউড হয়, ইয়াত কিন্তু ইমান ক্লাউড নাই, কিন্তু ইয়াত মানে থাকিবলৈ বহুত ভাল, পৰিৱেশটো বিৰাট ভাল লাগে। আৰু আহোঁতে ৰাস্তাটোত একদম পাহাৰীয়া ৰাস্তা, সুন্দৰ মানে পাহাৰৰ একা বেকা ৰাস্তাত আপুনি যেনেকৈ আমি শ্বিলঙত যাওঁ, শ্বিলঙৰ নিচিনা ৰাস্তাটো ভাল লাগে একদম। বাহিৰত আপুনি আহিলে স্কুটি লগৰ পৰা স্কুটিৰে আহিলে প্ৰায় 1 ঘণ্টা লাগে। স্কুটি তাতে আপুনি দিনত 500 টকাকৈ ভাড়াত পায়। আৰু ৰাস্তা সুন্দৰ, আপুনি স্কুটি চলাই আহিলেও একো অসুবিধা নাপায়। আমি দুজনে স্কুটি চলাই আহিছোঁ। এটা কি সুন্দৰ পৰিৱেশ একদম। আৰু ৰাতি আৰু ভাল লাগিব। এতিয়া আমি দিনত আছোঁ, বেছিভাগ ফৰেনাৰ্ছে থাকে। আগন্দা বীচত এইটো মই চাবৰ কাৰণে শিল আছে, শিলত খুন্দা খাই ঢৌটো বেছি ওপৰলৈ যায়, চাবলৈ মজা আৰু।